Hi friends, welcome to my YouTube channel Experiment Assam. আজি এটা নতুন ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো। আজি এই ভিডিওটোত মই এক্সপেৰিমেন্ট কৰিম যে মোৰটো Samsung Z2 চাৰ্জাৰ এইডালৰ ওপৰে মানে গাড়ীখন গলে 116 কিলো ওজনৰ এইখন গাড়ী গলে মানে ভাঙি যায় নে নাযায় সেইটো মানে এক্সপেৰিমেন্ট কৰিম। তো ভিডিওটো আগলৈ চাই থাকক। মোৰটো এইডাল আছে Samsung Z2 চাৰ্জাৰ 2070 মডেলৰ 5 ভোল্টৰ চাৰ্জাৰ হয়। এইডাল ভাঙে নে নাভাঙে মানে বিলটো টেষ্ট কৰিম এতিয়া মানে গাড়ীখন উঠি যাব ইয়াৰ ওপৰেৰে। চাৰ্জাৰডাল ইয়াতে থৈ দিছো মই গাড়ীখন উঠি যাব এইডাল চাব পাৰে একো হোৱা নাই স্ক্ৰেচও পৰা নাই মানে অকমান স্ক্ৰেচ পৰিছে ইয়াতে ভিডিওটো আপোনালোকে এক্সপেৰিমেন্টটো চালে যদি ভিডিওটো আপোনালোকৰ ভাল লাগিছে তো ভিডিওটো কেনে হৈছে কমেন্ট কৰি জনাব ভিডিওটো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো জেলৈ বাই ফ্ৰেণ্ডছ